নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিটাৰমিনাৰ্ছৰ সাম এনি লিষ্ট এনাফ এনেকে কেইটামান ডিটাৰমিনাৰ্ছৰ বিষয়ে আলোচনা কৰিম নিশ্চয় তোমালোকে মনোযোগ দিবা বুলি আশা কৰিছো আৰু আগৰ ভিডিঅ'সমূহ চাই ভাল পাইছা তাৰ বাবে মই খুব ভাল পাইছো আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো আছে এনেকুৱা বুজাবলৈ সাম আৰু এনি ব্যৱহাৰ কৰা হয় এফাৰ্মেটিভ সেন্টেন্সত সাম আৰু নেগেটিভ সেন্টেন্সত আৰু ইন্টাৰোগেটিভ সেন্টেন্সত এনি ব্যৱহাৰ কৰা হয় আমি এতিয়া উদাহৰণলৈ আহিছো যদু হেজ সাম বুকস যদুৰ কিছু কিতাপ আছে কেইখন কিতাপ আছে আমি নাজানো হেতু মানে অনিৰ্দিষ্ট সংখ্যা আছে I want to buy some eggs মানে মই কিছু কণী কিনিব বিচাৰো eggs এটো কেইটা eggs আছে আমি নাজানো কিন্তু কেইটামান আছে অনিৰ্দিষ্ট ইয়াৰ পিছত আছে have you any money with you তোমাৰ লগত কিছু টকা আছে নে এনেকুৱা ধৰণৰ অৰ্থ হ'ব এটো তো ইন্টাৰোগেটিভ সেন্টেন্সত অনিৰ্দিষ্ট সংখ্যক বা পৰিমাণ বুজাইছে গতিকে এনি ব্যৱহাৰ হৈছে এনি তাৰ পিছতে he has not any money in his pocket তাৰ পকেটত অলপো টকা নাই তেনেকুৱা বুজাইছে অকণমান do you want to buy any books তুমি যিকোনো কিতাপ কিনিব বিচাৰা না এনেকুৱা ধৰণৰ অৰ্থ হ'ব এটো গতিকে ইন্টাৰোগেটিভ সেন্টেন্স এটো ইন্টাৰোগেটিভ সেন্স তাৰ পিছতে এতিয়া আমি পালো এফাৰ্মেটিভ সেন্টেন্সত সাম হ'ব কি অনিৰ্দিষ্ট সংখ্যক আৰু পৰিমাণ বুজাবলৈ নেগেটিভ আৰু ইন্টাৰোগেটিভত এনি হ'ব এতিয়া নেগেটিভ সেন্টেন্সত এনিৰ আগত নট বা নট এই ছুটি ফৰ্মটো বহে কিন্তু নো নবহে এটো মনত ৰাখিবলগীয়া কথা যেনে there is not any water in the jug এটো শুদ্ধ হ'ব কিন্তু এটো যদি আমি there is no any water in the jug এনেকে কওঁ এটো ভুল হ'ব ইয়াৰ পিছত আহিছো each and every ইহঁতৰ বিষয়ে জানিম এতিয়া আমি ইহঁতে প্ৰত্যেকটো আদি অৰ্থ বুজায় each আৰু every প্ৰত্যেকটো আদি অৰ্থ বুজায় each এ দুটা বা তাতকৈ বেছি সংখ্যকৰ মাজত প্ৰতিটোক বুজায় every এ দুটাতকৈ বেছি সংখ্যকৰ মাজৰ প্ৰত্যেককে বুজায় দুয়োটাকে সদায় সিঙ্গুলাৰ কাউন্টেবল নাউনৰ লগত হে ব্যৱহাৰ কৰা হয় এইটো মনত ৰাখিব লাগিব দুয়োটাকে কিন্তু সিঙ্গুলাৰ কাউন্টেবল নাউন নৰ লগতহে ব্যৱহাৰ কৰা হয় একবচন হ'ব লাগিব সিঙ্গুলাৰ আৰু কাউন্টেবল গণিব পৰা হ'ব লাগিব বিশেষ্য পদটো আমি ইটছে দুটাৰ ভিতৰত এটাক বুজায় বা তিনিটাৰ ভিতৰত এটাক বুজায় ঠিক তেনেকুৱা কিন্তু ইভ্ৰিয়ে বহুতৰ মাজত এটাক বুজায় each of the two players got medals ইয়াত দুটাৰ মাজত আছিল two players নে each হৈছে তাৰ পিছত every boy has two pens every boy মানে ইয়াত কিমান লৰাৰ মাজত আছে হেতু আমি নাজানো আৰু মাত্ৰ মুঠৰ ওপৰত যে বেছিকে লৰা আছে হেতু বুজি পাইছো ঠিক তেনেকুৱা each girl sings song এনেদৰে হয় every man come here every man came there তালৈ প্ৰত্যেক মানুহ আহিছিল এনেকে এতিয়া হল each আৰু every ব্যৱহাৰ ইহঁতে eachে দুটাৰ মাজত এটাক বুজায় বা তাতকৈ দুটা বা তাতকৈ বেছিৰ মাজত এটাক বুজায় আৰু ইভ্ৰিয়ে কেইবাটাৰ মাজত এটাক বুজায় ইয়াৰ পিছত আমি এনাফৰ বিষয়ে পঢ়িছো এনাফে যথেষ্ট পৰ্যাপ্ত অৰ্থত প্লুৰেল নাউনৰ আৰু আনকাউন্টেবল নাউনৰ আগত বা পিছত এনাফ বহে যেনে there is enough books in the library he has enough time in hand এটো কাউন্টেবল হ'ব পাৰে নাউনটো আনকাউন্টেবল হ'ব পাৰে দুটা নাউনৰ আগতে প্লুৰেল নাম্বাৰ হ'ব লাগিব বহুবচনৰ ক্ষেত্ৰত এনাফ বহে